Another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো ক্লাস 10ৰ এক্সাৰসাইজ 7.2 কোৱেশ্চন নাম্বাৰ 5, 6 and 7 চাওক 5 নম্বৰত কি কৈছে কোৱেশ্চনটো হৈছে এ আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা ধৰি লওক এইটো এ আৰু বি বিন্দু সংযোগী ৰেখাখণ্ড আছে এইটক আমাৰ x অক্ষয় কি বিন্দু ছেদ কৰিব x আমি ধৰি লওক x অক্ষয় এইটো এ বি ৰেখাখণ্ডক পি বিন্দু ছেদ কৰিব তেনেহলে পি বিন্দুৰ স্থানাংক কি হ'ব আমি জানো x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংকত y স্থানাংকটো 0 হয় সেই কাৰণে ধৰি লৈছো যে x, 0 বিন্দুটো পি x, 0 ধৰি লৈছো ধৰা হল ছেদ বিন্দুটো পি x, 0 এতিয়া চাওকচোন এই পি বিন্দুটো আমাৰ এটক জি অনুপাতত ছেদ কৰিব সেই অনুপাতটো ধৰি লৈছো ধৰক m1 সূত্ৰৰ মতে সূত্ৰত m1 আৰু m2 আছে m1 আৰু m2 এ ৰাখি দিছো m1 আৰু m2 যদি অনুপাত হয় তেনেহলে এই p বিন্দুৰ স্থানাংকটো কি হ'ব আমি লিখিব পাৰো p x, 0 p বা x, 0 সমান সমান আমি লিখিব পাৰিম m1 x2 x2 কিমান আছে x2 আমাৰ -4 আছে গতিকে m1 ৰ লগত -4 হ'ব প্লাস দি আমাৰ সূত্ৰটা আছিল m2 ৰ লগত x1 পূৰণ তেনেহলে x1 আমাৰ 1 হ'ব 1 দিছো তাৰ পিছত m1 + m2 কমা এটো x স্থানাংক তাৰ পিছত y স্থানাংক এই p বিন্দুটোৰ y স্থানাংকটো কি হ'ব m1 y2 y2 ৰ মান কিমান আছে আমাৰ 5 আছে গতিকে m1 5 প্লাস m2 y1 আছিল y1 ৰ মান কিমান আছে -5 গতিকে m2 -5 লিখিছো তলত লিখিছো m1 + m2 আমাৰ m1 আৰু m2 ৰ মান দিয়া নাই উলিয়াব লাগিব সেই কাৰণে m1 m2 এ ৰাখি দিছো এতিয়া চাওক এটো x স্থানাংক এটো হৈছে y স্থানাংক আৰু আমাৰ p বিন্দু যেটো হেটোৰ y স্থানাংকটো 0 চাওক ইখিনি সমান সমান আমাৰ এই বিন্দুটো x, 0 তেনেহলে আমাৰ y স্থানাংক যিমান আছে এইটো 0 ৰ সমান হ'ব সেই কাৰণে লিখিছো ইয়াত চাওক ইমপ্লাইজ দি লিখিছো 5m1 তাৰ মানে 5 * m1 5m1 আৰু প্লাস মাইনাসত আমাৰ মাইনাস হৈ যাব 5 * m2 5m2 by m1 + m2 = 0 কাৰণ এইটো 0 চাওক 0 লিখি দিছো এতিয়া এই m1 + m2 0 লগত পূৰণ আছে এইখিনি m1 + m2 0 লগত পূৰণ হৈ আমাৰ 0 হৈ যাব আৰু ওপৰত 5m1 - 5m2 হৈ যাব এটা সাইডত এতিয়া এই 5m2 টো হফালে লৈ গৈছো প্লাস 5m2 হৈ গৈছে ইফালে 5m1 ৰৈ গৈছে এতিয়া m1 by m2 ইকুৱেল আমাৰ 5/5 হৈ যাব 5/5 তাৰ মানে m1 = m2 ইকুৱেল 1:1 5 ৰ মাজত 5 একবাৰ যাব 5 ৰ মাজত 5 হয় 1 টাইম যাব একবাৰই যাব তেনেহলে 1:1 পাই গলো আমি অনুপাত যদি ইকুৱেল হয় তেনেহলে আমাৰ বিন্দুটো মধ্যবিন্দু হয় ইয়াত লিখিছো নিৰ্ণয় অনুপাতটো 1:1 চাওক 1:1 হলে আমাৰ সেই বিন্দুটো মধ্যবিন্দু তাৰ মানে চাওক এই বিন্দুৰ কাৰণে আমি m1 আৰু m2 ৰ মান কি পাইছো 1 পাইছো সেম পাইছো সেই কাৰণে আমাৰ এই p বিন্দুটো কি হ'ব মধ্যবিন্দু হ'ব a আৰু b ৰ মধ্যবিন্দুৰ সূত্ৰ প্ৰয়োগ কৰি আমি এতিয়া এইটোৰ স্থানাংক উলিয়াব পাৰো মধ্যবিন্দুটো আমাৰ কি হয় x1 + x2 / 2, y1 + y2 / 2 সেইটো সূত্ৰ প্ৰয়োগ কৰি লিখিছো চাওক মধ্যবিন্দু সূত্ৰৰ পৰা পাও p x1 + x2 / 2, y1 + y2 / 2 x1 ৰ মান আমাৰ 1 আছে y হয় x2 ৰ মান -4 আছে চাওক ইয়াত x1 ৰ মান আমাৰ কি 1 আৰু x2 ৰ মান কি আছে -4 হেটো লিখিছো মানখিনি বহাই দিছো 1 - 4 হৈ গৈছে আৰু তলত আমাৰ 2 থাকিব ইয়াতো y1 আৰু y2 ৰ মান বহাইছো y1 ৰ মান আমাৰ -5 আৰু y2 ৰ মান আমাৰ +5
তেনেহ'লে -5 + 5 আমাৰ 0 হৈ যাব 5ৰ পৰা 5 কেঞ্চেল হৈ আমাৰ 0 হৈ যাব তেনেহ'লে 0 হ'লে ওপৰত 0 মানে আমাৰ গোটেইখিনিৰ মান কি হৈ যাব 0ই হৈ যাব 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে আমাৰ 0ই হয় আৰু ওপৰত 1 - 4 মানে কি হ'ব -3 হৈ যাব তলত 2 তেনেহ'লে আমাৰ পি বিন্দুৰ স্থানাংকটো কি হৈছে -3/2, 0 আমাৰ 5 নম্বৰ কমপ্লিট হৈ গ'ল এতিয়া 6 নম্বৰ লৈ আগবাঢ়ো চাওক 6 নম্বৰত কৈছে কি যদি 1,2 4,y x, 6 আৰু 3,5 বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y উলিওৱা এইটো ক্ৰমতে এটা সামান্তৰিকৰ যদি শীৰ্ষবিন্দু হয় তেন্তে আমাক x আৰু y ৰ মান উলিয়াব দিছে x আৰু y ৰ মান ইয়াত সমাধানত মই লিখিছোঁ লেট বিন্দু চাৰিটা ক্ৰমে a তাৰমানে নামাকৰণ কৰিছোঁ এইটোক a এইটো b এইটো c এইটো d ধৰিছোঁ চাওক a 1,2 b 4,y c x, 6 আৰু d 3,5 চাওক আমি জানো যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হ'ব চাওক এইটো যদি সামান্তৰিক হয় এইটো যদি a এইটো b এইটো c এইটো d যদি হয় তেনেহ'লে ac আৰু কৰ্ণ আন এডাল হ'ব bd এই দুডাল আমাৰ কি সমদ্বিখণ্ডিত হ'ব তেনেহ'লে আমাৰ এচিৰ মধ্যবিন্দু যেটো হ'ব আমাৰ বিডিৰ মধ্যবিন্দু সেইটোৱেই হ'ব সেইকাৰণে ইয়াত লিখিছোঁ therefore এচিৰ মধ্যবিন্দুৰ স্থানাংক ইকুৱেল বিডিৰ মধ্যবিন্দুৰ স্থানাংক এচিৰ মধ্যবিন্দুৰ স্থানাংক এইটো হ'ব কাৰণ এচি চাওক ইয়াত আমাৰ কি আছে 1 আৰু ইয়াত xৰ স্থানাংক 1 তাৰ মানে x1 আৰু চিত xৰ স্থানাংক কি x আছে তেনেহ'লে 1 + x / 2 তাৰ পিছত y1 + y2 2 + 6 / 2 হ'ব চাওক এচিৰ মধ্যবিন্দুৰ স্থানাংক 1 + x/2 তেনেকৈ হৈছে 2 + 6 / 2 তেনেকৈ বিডিৰ মধ্যবিন্দুৰ স্থানাংক এইটো হ'ব এতিয়া 1 + x / 2 আৰু 2 + 6 = 8/2 হৈ যাব ইকুৱেল আমাৰ 4 + 3 7/2 আৰু এইখিনি y + 5/2 y + 5/2 এতিয়া এইখিনি সমান এইখিনি হ'ব যেহেতু এই দুটা বিন্দুৰ স্থানাংক সমান সমান হৈ আছে সেইকাৰণে এইটোৰ x স্থানাংক সমান সমান এইটোৰ x স্থানাংক হ'ব এইটোৰ y স্থানাংক সমান সমান এইটোৰ y স্থানাংক হৈ যাব এতিয়া সেইকাৰণে লিখিছোঁ 1 + x/2 = 7/2 আৰু 8/2 = y + 5/2 লিখিছোঁ ইটোৰ তলত 2 আছে এইটোৰ তলত 2 আছে গতিকে 2 কেঞ্চেল কৰি ওপৰত 1 + x আৰু এইটোৰ ওপৰত 7 থাকিব তাৰপিছত তেনেকৈ এইটোত 2 কেঞ্চেল কৰি ওপৰত 8 = y + 5 হৈ যাব ইয়াৰ পৰা x টো ৰাখি দিলে 1 টো +1 টো সফালে গৈ -1 হৈ যাব 7 - 1 = 6 হৈ যাব ইয়াত y টো ধৰি লওক ৰাখি দিছোঁ আৰু 5 টো ইফালে লৈ আহিলে কি -5 হৈ যাব 8 টো থাকিবই তাৰপিছত 5 টো সাইড চেঞ্জ কৰাৰ লগে লগে কি -5 হৈ যাব তেনেহ'লে 8 - 5 আমাৰ 3 হৈ গ'ল তেনেহ'লে x ৰ মান আমি পালোঁ 6 y ৰ মান পাইছোঁ 3 নেক্সট 7 নম্বৰ ইয়াত কৈছে কি এটাৰ ভিতৰ এডাল বেগ এবিৰ এ বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2, -3 আৰু বি বিন্দুৰ স্থানাংক 1, 4 তাৰমানে কৈছে কি ধৰি লওক এইটো এটা বৃত্ত এই বৃত্তটোৰ এ বি এডাল বেগ তেনেহ'লে এ বি বেগ হ'লে আমাৰ এইটো কেন্দ্ৰটো ইয়াৰ কি হ'ব মধ্যবিন্দু হ'ব ইয়াত মধ্যবিন্দুটো আমাক দি দিছে তাৰমানে কেন্দ্ৰটো দি দিছে মানে কি মধ্যবিন্দুটো দি দিছে 2, -3 আৰু বি বিন্দুৰ স্থানাংকটো দি দিছে আমাক উলিয়াব লাগে এ বিন্দুৰ স্থানাংক x, y যদি ধৰি লওঁ তেতিয়া আমাৰ কি হ'ব এইটোৰ মধ্যবিন্দু আমাৰ 2, -3 তেনেহ'লে মধ্যবিন্দু সমান সমান আমি কি জানো যে এইটো চাওক x + 1 / 2, y + 4 / 2 হৈ যাব
এতিয়া এইখিনি সমান সমান আমাৰ কি হ'ব 2 হ'ব আৰু এইখিনি সমান সমান আমাৰ -3 হ'ব সেইটো লিখিছোঁ x+2 ইকুৱেল কি লিখিছোঁ 2 লিখিছোঁ আৰু আমাৰ y+4/2 ইকুৱেল কি লিখিছোঁ -3 লিখিছোঁ x+1 ইকুৱেল কি হ'ব 2 × 2 4 হৈ যাব ইয়াত y+4 সমান সমান আমাৰ কি হৈ যাব 2 × -3 -6 হৈ যাব 2 3 গুণ 6 আৰু প্লাছ মাইনাছত মাইনাছ এক্সটো ৰাখি দিছে 1টো সোঁফালে গৈ -1 হৈ গৈছে 4 -1 হৈ গৈছে আমাৰ 3 তেনেহ'লে এক্সৰ মান 3 পাইছোঁ তেনেকৈ ৱাইটো বাওঁফালে ৰাখি দিছোঁ 4 সোঁফালে লৈ গ'লে কি -4 হৈ গৈছে -6 আছে আৰু -4 সোঁফালে গৈ হৈ গ'ল তেনেহ'লে -6 -4 আমাৰ -10 ৱাইৰ মান -10 পালোঁ therefore এ বিন্দুৰ নিৰ্ণয় স্থানাংক এক্স স্থানাংক 3 আৰু ৱাই স্থানাংক -10 3, -10 আজিৰ ভিডিঅ'ত এইখিনিয়েই থেংক ইউ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব